আপুনিও কোভিড-19 লগত যুঁজ দি জিকিব বিচাৰিছে নেকি? ইমিউনিটি বঢ়াব বিচাৰিছে নেকি? কি আৰু কেনেধৰণৰ এক্সাৰচাইজ কৰিলে ইমিউনিটি বাঢ়িব? যদি জানিব ইচ্ছা তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। কোভিড-19 পৰা দূৰত থকা এটা অন্যতম উপায় হ'ল ভাল ইমিউনিটি। সুস্থ শৰীৰৰ এটা প্ৰতীক হ'ল ভাল ইমিউনিটি। নমস্কাৰ, মই কুশল গোস্বামী ফিটনেছ ট্ৰেইনাৰ। স্বাগত জনাইছোঁ সকলোকে মোৰ চেনেললৈকে। আজি বহুদিন ধৰি মই ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ মই নিজৰ কামত ব্যস্ত হৈ গ'লোঁ। যিহেতুকে মই এজন ট্ৰেইনাৰ হয়, মই জইন কৰিলোঁ, চ' সেইবাবে মই ভিডিঅ' বনাব টাইম পোৱা নাছিলোঁ। দৈনন্দিন দিনত আমাৰ যিবিলাক কাম থাকে আমি সেইবিলাক কাম কৰিব লাগিব। কোভিড-19 লগতে কৰিব লাগিব। কোভিড-19 আমাৰ চাৰিওফালে থাকিবই, কিন্তু আমি নিজক প্ৰস্তুত কৰি ল'ব লাগিব যাতে আমাক কোভিড-19 বা যিকোনো ভাইৰাছে আমাক এটেক কৰিব নোৱাৰে। তাৰ বাবে আপোনালোকে ইমিউনিটি বঢ়াব লাগিব, যিটো আমি ৰোগ প্ৰতিৰোধক ক্ষমতা বুলি কওঁ। লাইফষ্টাইল আৰু খাদ্যৰ উপৰিও এক্সাৰচাইজ কৰিও আপোনালোকে ইমিউনিটি বঢ়াব পাৰিব। আজি আমি 3 প্ৰকাৰৰ এক্সাৰচাইজৰ কথা আলোচনা কৰিম। চ' নম্বৰ 1 আমি ষ্ট্ৰেংথ ট্ৰেইনিং কৰিম, কাৰণ ষ্ট্ৰেংথ ট্ৰেইনিং কৰিলে আপোনাৰ ষ্টেমিনা বাঢ়িব, এণ্ডুৰেঞ্চ বাঢ়িব, ষ্ট্ৰেংথ বাঢ়িব। আৰু যিটো আমি এটা ৱেইট লৈ পিনে কৰা হয়, যিটো মাছলছ বা মাছল গ্ৰুপৰ ওপৰত আমি ৱেইট দি আমি এক্সাৰচাইজ কৰোঁ, যাৰ দ্বাৰা আমাৰ ইমিউনিটি ভাল হ'ব আৰু যাৰ বাবে কোভিড-19 আমাক আক্ৰমণ কৰিব নোৱাৰে। নম্বৰ 2 আমি কিছুমান হাই ইণ্টেনচিটি ইণ্টাৰভেল ট্ৰেইনিং কৰিম, যিটো আমি HIIT বুলি কওঁ। চ' আমি এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত আমি একেলগে আমি কম্বাইন কৰিম এক্সাৰচাইজ কেইটামান। চ' এই এক্সাৰচাইজ কেইটা একেলগে আমি কৰি পিনে আপোনালোকক দেখাইছোঁ, চাই লওক কেনেদৰে কৰিব লাগে। ফিফটিন টু 30 ছেকেণ্ডৰ ভিতৰত আমি ৰেষ্টিং টাইম এটা ল'ম, যাতে আমি আকৌ এক্সাৰচাইজ ষ্টাৰ্ট কৰিব পাৰোঁ। 20 মিনিটছ টু 30 মিনিটছ এটা আইডিয়েল টাইম থাকে, আপোনালোকে হাই ইণ্টেনচিটি ৱৰ্কআউট কৰিব পাৰে, যাৰ দ্বাৰা আপোনালোকৰ ইমিউনিটি বাঢ়িব। এণ্ড থাৰ্ডতে যিবিলাকে জিম যাব পৰা নাই বা ঘৰতে আছে বা জিমলৈ ভয় কৰিছে কৰোণা ভাইৰাছলৈকে, তেওঁলোকৰ বাবে আপোনালোকে ৱাকিং কৰিব পাৰে বা হাইকিং কৰিব পাৰে, বা কিছুমান আপোনালোকে ঘৰতে ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিব পাৰে, বা য়োগা বা প্ৰণায়াম এইটো আপোনালোকে কৰিব পাৰে, আৰু যাৰ দ্বাৰা আপোনালোকৰ ইমিউনিটি বাঢ়িব, আপোনাৰ অভাৰঅল এটা ইম্প্ৰুভমেণ্ট হ'ব, আপুনি সুস্থ শৰীৰৰ এটা গৰাকী হ'ব। চ' এইখিনি আছিলে আজিৰ কাৰণে। আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ যাতে ভালদৰে এক্সাৰচাইজ কৰে, নিজৰ ইমিউনিটি বঢ়ায়, কাৰণ কৰোণা ভাইৰাছৰ এই সময়ছোৱাত যদি আমাৰ ইমিউনিটি বঢ়াওঁ তেতিয়াহ'লে আমি আমাৰ জীৱনৰ লগত খেলি থকা যেন হ'ব। আমি যিখিনি সাৱধান ল'ব লাগে, মাস্ক, চেনিটাইজাৰ এইবিলাক কৰাৰ উপৰিও আমি ভিতৰৰ পৰা ষ্ট্ৰং হ'ব লাগিব, যাতে আমি সাধাৰণ ভুল কৰিলেও বা কিবা এনেকুৱা কাম কৰিলেও আমাৰ কৰোণা ভাইৰাছে আমাক এটেক কৰিব নোৱাৰে। তাৰ বাবে আমি ইমিউনিটি বঢ়াব লাগিব। চ' এইখিনি আছিল আপোনালোক সকলোৰে বাবে আজিৰ কাৰণে। যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু কি জানিব বিচাৰিছে। মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।